নমস্কাৰ। আজি 1 অক্টোবৰ আৰক্ষীসকলৰ বাবে এটি বিশেষ দিন। আজি অসম আৰক্ষী দিৱস। পোনপ্ৰথমে অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া, জোৱান, কৰ্মচাৰীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে বিগত দিনবোৰৰ দৰে অনাগত সময়তো ৰাইজৰ স্বাৰ্থত নিষ্ঠা আৰু সততাৰে জনহিত জনসেৱাৰ্থে এই মূল মন্ত্ৰৰে দীক্ষিত হৈ সেৱা আগবঢ়াই যাব পাৰোঁ। তদুপৰি 1 অক্টোবৰ দিনটো আমাৰ বাবে বিশেষ হোৱাৰ অন্য এটি কাৰণো আছে। সেয়া হৈছে 2015 চনৰ 1 অক্টোবৰ তাৰিখে আমি আৰক্ষী বিভাগত যোগদান কৰিছিলোঁ। অসমত প্ৰায় 5000কৈ বেছি জোৱানে অসম আৰক্ষীত যোগদান কৰিছিলে আৰু সেই হিচাপে আজি আমাৰ 7ম বৰ্ষ পূৰ্তি হৈছে, অৰ্থাৎ 7টি বৰ্ষ আমি সম্পূৰ্ণ কৰিছোঁ। সেইবাবে এই দিনটো আমাৰ বাবে বিশেষ দিন। আমি আছিলোঁ 110 বেটছৰ ৰিক্ৰুট গ্ৰুপ আৰু এই বিশেষ দিনটোত মই প্ৰতি বছৰে সামাজিক মাধ্যমত জনসাধাৰণৰ লগত মত বিনিময় কৰি আহিছোঁ যে দেখা যায় আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কটো খুব আন্তৰিকতাপূৰ্ণ নহয়। গতিকে মোৰ নিজা প্ৰচেষ্টাৰে সদায় জনসাধাৰণৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়িবৰ বাবে আৰক্ষী আৰু জনসাধাৰণৰ মাজত যাতে এটা সুসম্পৰ্ক থাকে সেইলৈ মই সদায় আপোনালোকৰ মাজলৈ আহোঁ। আজিও আপোনালোকৰ লগত মত বিনিময় কৰিব বিচাৰিছোঁ। বিগত সময়বোৰত মই এই বিশেষ দিনটোত মোৰ বিভাগীয় পোছাকৰ সৈতে আপোনালোকৰ মাজত উপস্থিত আছিলোঁ, কিন্তু এইবাৰ মই সাধাৰণ ৰাইজৰ মাজৰ এজন হৈ আপোনালোকৰ মাজত উপস্থিত আছোঁ। কাৰণ আপোনালোকৰ লগত মই যি মত বিনিময় কৰিবলৈ আগবাঢ়িছোঁ এয়া মোৰ একান্তই ব্যক্তিগত অনুভৱ। সাধাৰণতে দেখা যায় আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কটো খুব আন্তৰিকতাপূৰ্ণ বা সন্তোষজনক নহয়। সাধাৰণ জনতাই প্ৰায়ে অভিযোগ কৰে যে আৰক্ষীসকলৰ ব্যৱহাৰ অতি ৰুক্ষ। আৰক্ষীসকলে থানালৈ অহা প্ৰায়বোৰ ব্যক্তিকেই অপৰাধীৰ লগত কৰা ব্যৱহাৰখিনি কৰিব খোজে। আচলতে আৰক্ষীসকলে দিনটোৰ বেছিভাগ সময়ে অপৰাধ আৰু অপৰাধীৰ পৃথিৱীখনৰ সৈতে জড়িত থাকিব লাগে, চোৰ ডকাইতৰ সৈতে মোকাবিলা কৰিব লাগে। গতিকে তেওঁলোকৰ ব্যৱহাৰখিনিত কোনোবাখিনিত ৰুক্ষ হয়, কিন্তু আচলতে সেয়া হোৱা অনুচিত। আৰু মই ভাবোঁ যে আজিৰ তাৰিখত মই মোৰ বিভাগীয় পোছাকত নাই, অৰ্থাৎ মই অসম আৰক্ষীৰ এগৰাকী কৰ্মচাৰীহে আজিৰ তাৰিখত, কিন্তু মই এতিয়া আৰক্ষী হৈ নাই। সাধাৰণ কিবা কাম এটাত মোৰো কাইলৈ থানালৈ যাবলগীয়া হ'ব পাৰে। যদি মই মোৰ বিভাগীয় পৰিচয় বা পোছাকত নাযাওঁ তেনেহ'লে মোৰ লগতো যদি ৰুক্ষ ব্যৱহাৰখিনি কৰে নিশ্চয়কৈ মোৰ বেয়া লাগিব। গতিকে মই নিজেই ভাবোঁ যে মই যদি ভাল ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কাইলৈ যদি মই নিজেই থানালৈ যাবলগীয়া হয় তেতিয়াহ'লে ময়ো কাৰোবাৰ পৰা ভাল ব্যৱহাৰ পাম। গতিকে আজি এই বিশেষ দিনটোত মই নতুনকৈ যিসকলে অসম আৰক্ষীত যোগদান কৰিছে তেওঁলোকক উদ্দেশ্যি মাত্ৰ দুআষাৰমান ক'ব বিচাৰিছোঁ। ইতিমধ্যে অসম আৰক্ষীলৈ 8-10 হাজাৰমান নতুন সদস্য আহিছে। গতিকে প্ৰথমতে তেওঁলোকক উষ্ম আদৰণি জনাইছোঁ। প্ৰত্যেকজন ব্যক্তিয়ে এতিয়া শিক্ষিত, তেওঁলোক গ্ৰেজুৱেশ্যন লেভেলৰ মাষ্টাৰ ডিগ্ৰী কৰিও কিছুমান আহিছে। সেইসকলৰ ভিতৰত কালিলৈকে হয়তো তেওঁলোক আছিলে কোনোবা ছাত্ৰ আছিলে, কোনোবা ব্যৱসায়ী আছিলে, কোনোবা হয়তো সংগঠন কৰিছিলে, তেওঁলোকেই আৰক্ষীৰ বিৰুদ্ধে প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে, বিভিন্ন শ্লোগান দিছিলে। কিন্তু আজি যিসকলে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিলে তেওঁলোকে আজি নিজেই এইটো বিভাগলৈ আহিছে। গতিকে তেওঁলোকলৈ মোৰ এটাই অনুৰোধ যে আপোনালোক শিক্ষিত। আমি যদি আগতে কাৰোবাক সমালোচনা কৰিছিলোঁ, আজিৰ তাৰিখত আপোনালোকে সেই সুযোগটো নিজেই পাইছে। গতিকে আমি যদি সকলোৱে সমিল মিলেৰে আগবাঢ়িব বিচাৰোঁ, যদি জনসাধাৰণৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি আমাৰ ব্যৱহাৰবিলাক ঠিক কৰিব লাগিব। আমি কাকো আঘাত লগাকৈ ক'ব নালাগিব। আমি কেতিয়াও প্ৰত্যেকজন ব্যক্তিক অপৰাধীৰ দৰে ব্যৱহাৰ কৰিব নালাগিব। আগতে আৰক্ষী দিৱস কি, কেতিয়া পালন কৰা হয় এয়া বহুতে নাজানিছিল, কিন্তু আজিকালি সকলোৱে মনত ৰাখে। সামাজিক মাধ্যমতো বহুতেই আৰক্ষীসকলক শুভেচ্ছা জনোৱা দেখা গৈছে। গতিকে আমাৰো জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা থকা উচিত। আৰু বিশেষকৈ মই কথাখিনি নতুনকৈ নিযুক্তি লাভ কৰা সকলৰ প্ৰতি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। কালিলৈকে যিহেতু আপোনালোকে আৰক্ষীসকলৰ যিবিলাক বেয়া আছিলে, তেওঁলোকৰ প্ৰতি আপোনালোকৰ ক্ষোভ আছিলে, এইখিনি
মুকলিভাৱে জনাইছিলে, আপোনালোকে প্ৰতিবাদ কৰিছিলে ইয়াৰ বিৰুদ্ধে, কিন্তু ছিষ্টেমৰ বিৰুদ্ধে আপোনালোকে ছিষ্টেমবোৰ কিয় এনেকুৱা বেয়া এনে ধৰণৰ অভিযোগ কৰিছিলে। কিন্তু আজিৰ তাৰিখত আপোনালোকে সেই ছিষ্টেম সলনি কৰাৰ বা যিবিলাক বেয়া এইবিলাক আঁতৰ কৰাৰ সুবিধা পাইছে। 8-10 হাজাৰ নতুন শিক্ষিত আহিছে মানে আমি বহুত শুধৰণি কৰিব পাৰোঁ, বহুত সলনি কৰি দিব পাৰোঁ। ছিষ্টেম এটা সলনি কৰি দিব পৰা নাযায় যেতিয়ালৈকে নিজেই শুধৰণি নহয়। যদি আমি নিজেই ঠিক থাকোঁ তেতিয়াহ'লে ছিষ্টেম আপোনা আপুনি সলনি হৈ যাব। গতিকে আজি আৰক্ষী দিৱস উপলক্ষে মই এইখিনি কথাকে অনুৰোধ জনালোঁ। আমি নতুন যিসকল আহিছোঁ এইসকলে যদি আমি আৰক্ষী আৰু জনসাধাৰণৰ মাজত এক সুসম্পৰ্ক, এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়াৰ যদি চেষ্টা কৰোঁ, নিশ্চয়কৈ আমি সকলোৱে এখন সুস্থ সমাজ গঢ়ি তুলিব পাৰিম, এখন সুন্দৰ সমাজ গঢ়ি তুলিব পাৰিম। আৰু সেয়ে পুনৰবাৰ জনসাধাৰণকো আমি অনুৰোধ জনাইছোঁ। মই এগৰাকী সাধাৰণ ৰাইজৰ মাজৰ হৈয়ে আজি কথাবিলাক কৈছোঁ বাৰু। আপোনালোককো অনুৰোধ জনাইছোঁ, আপোনালোকে সহায় সহযোগ কৰক, আমাক আশীৰ্বাদ কৰিব। ভুল বুদ্ধি দেখিলে সুস্থভাৱে গঠনমূলকভাৱে আঙুলিয়াই দিব, আমিও শুধৰণি হৈ যাতে নতুন উদ্যমেৰে আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ।